হিচাপে ইংৰাজী মাধ্যমত আৰু ইতিমধ্যে দেখা গৈছে আমাৰ লগত আছে প্ৰতিক্ৰিয়া ব্যক্ত কৰা ডিগবৈৰ যেহেতু দল সংগঠনৰ বিষয়ববীয়া গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমি তেওঁলোকক কাষলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব যিহেতু ডিগবৈত দেখা গৈছে যিহেতু অসমৰ 6মান দলীয় নগৰী হিচাপে বিখ্যাত ডিগবৈ শোধানাগাৰ এই মুখ্য প্ৰৱেশদ্বাৰ পূৰণত ইংৰাজী ভাষাৰ এজি ফলক নিশ্চিতভাৱে অত্যন্ত দুৰ্ভাগ্যজনক কথা যিটো সময়ত ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিছে যিটো সময়ত অসম চৰকাৰে ভাষা গৌৰৱ সপ্তাহ আয়োজন কৰি অসমীয়া ভাষাৰ যি স্বীকৃতিৰ প্ৰতি তেওঁলোকে সকলোকে গৌৰৱ অনুভৱ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থকা ডিগবৈৰ গৌৰৱ বা অসমৰ গৌৰৱ বুলি ক'লেও ভুল নহ'ব আজি ডিগবৈ বুলি কোৱাৰ লগে লগে আহিছিলে সকলোতে আমাক চিনি পায় সেই ক্ষেত্ৰত আজি আমাৰ আপত্তি ইংৰাজী ভাষাক লৈ নহয় আমাৰ আপত্তি হ'ল অসমীয়া ভাষাৰ অনুপস্থিতি গতিকে মই অত্যন্ত দুখ প্ৰকাশ কৰি মই ভাৰত চৰকাৰ অসম চৰকাৰ বা আয়ুষ কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ তেওঁলোকে অসমীয়া ভাষাৰ প্ৰতি যি ভেঙুচালি কৰিছে যি তেওঁলোকে অপমান কৰিছে আমি অপমান বুলিয়ে ক'বলৈ বাধ্য হৈছোঁ কিয়নো ইতিমধ্যে 100 বছৰতকৈ অধিক ভৰি গৰকা এই ঐতিহ্যমণ্ডিত এখন উদ্যোগস্থলী য'ত তেওঁলোকে অসমীয়া ভাষাক তেওঁলোকে চৰমভাৱে অপমান কৰিছে যাত তেওঁলোকে ব্যৱহাৰ কৰা তেওঁলোকে বিৰত থাকিছে মই তেওঁলোকক পোনপটীয়াভাৱে আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে তেওঁলোকে আয়ুষিল এই যি মূল তোৰণ ইয়াত তেওঁলোকে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰক অন্যথা তেওঁলোকে ডিগবৈৰ স্থানীয় নাগৰিক বা বিভিন্ন দল সংগঠনৰ উদ্যোগত তেওঁলোকে গণবিক্ষোভ তেওঁলোকে সাজু হওক তাৰ কাৰণে কিন্তু যিখিনি কনচিকুৱেঞ্চেছবোৰ হ'ব যিখিনি পৰিণতি হ'ব তাৰ কাৰণে কিন্তু দায়ী কিন্তু সম্পূৰ্ণ আয়ুষ জগৰীয়া হ'ব নিশ্চয় যিটো আমাৰ লগত আছে মৰাণ ছাত্ৰ সন্থাৰ যিহেতু নেতৃবৰ্গ আমি তেওঁলোকৰ মুখেৰে জানিব